हेलो फ्रेंड्स की खबर सकलोरे आशा करो सकलो भाले आछे पुनर्बार स्वागतम जनाइছো मोर अन्य एटी ब्लगले मैं आज एया साराउंडिंगটো चा एक्चुअली मैं इतना छातर ऊपर आसो तक मैं अलग किछु खेती करिছো माछर कार्टन फलर कार्टनत ताके मैं आपनालोকৰ লগত আজি দেখাবৰ কাৰণে आपनालोককো লৈ যাওঁ मोर सৰু শাকনিৰ বাৰীখনলৈকে এয়া চাওক কি ধুনীয়া ধুনীয়াকৈ লাগি আছে এয়া হল তিয়হজোপা কিন্তু ভালেখিনিও ফল দিছে দেই খাইছো কিন্তু এতিয়ালৈকে একেলগে দুজোপা তিয়হ আছে চাওকচোন এয়া লাগিছে খাইছো ভালেখিনিও লাগিছে আমি অলৰেডি খাই আছো ইচ্ছা গ'লে একদম ডাইৰেক্ট ফ্ৰেছ লৈ যাওঁ ইয়াৰ পৰা এতিয়া ভালেকেইটাও আছে আৰু সৰু সৰু লাগিব ধৰিছে জাস্ট মাছৰ কাৰ্টন বিলাকত কৰা গৈছে আৰু এয়া হৈছে এয়া একচুয়ালি মোৰ বাইটিৰ ঘৰৰ পৰা আনিছিলো যথেষ্ট ডাঙৰ হয় আনিছিলো মূৰত লম বুলি ভাবি বেলেগৰ তাত থাকিলে লবৰ ইচ্ছা যায় কিন্তু এতিয়া নিজৰ হৈছে না মূৰত কি গালতো এদিনাখন লোৱাই নাই কি ডাঙৰ হৈছে সব এলোভেৰা জোপা এইটো একচুয়ালি ডাঙৰ এলোভেৰা হয় আৰু এইটো সৰু হয় এয়া হৈছে বিলাহী আৰু পিয়াজ পাত ইয়াৰ কাষতে আছে পুদিনা এইখিনি পুদিনা গন্ধটো ভাল হয় সেইকাৰণে এনেকৈ সাইডেৰে ওলাই গৈছে তথাপি ৰাখি থৈ দিছো আৰু এয়া হৈছে উলকবি এয়া বিন লাগিছে কিন্তু খালো ভালেখিনিও লাগিছিলে খালো এয়া আজি চিঙি লৈ গ'ল এয়া বিলাহী বিন এয়া পিয়াজ পাত এয়া পুদিনা এইটো পুদিনা কিন্তু ইমান সেন্ট নাই তথাপি ৰাখি থৈ দিছো কেতিয়াবা খাব পাৰিম এয়া পান এয়া নেমু আনিছে আৰু এডাল হৈছে পান ছাতৰ মানে তলত দিছো তলত দি এডাল লাঠিৰে ওপৰলৈকে উঠাই আনিছে ভালো হৈছে পানখিনি কি ধুনীয়াকৈ লহপহকৈ বাঢ়িছে আৰু নাৰ্সাৰীৰ পৰা এয়া আনিছে ইলাচি বুলি কৈছে ইমান জোপোহা হৈছে কিন্তু আজিলৈকে কিন্তু এটাও ইলাচি লাগা নাই কিবা আদাৰ পাতৰ নিচিনা পাতকেইটা চাওকচোন কিন্তু আজিলৈকে কিন্তু ইলাচি এটাও লগা নাই তাৰে কাষেৰে পিয়াজ ইলাচিবিলাক আকৌ এনেকৈ ভাঙি আৰু ৰুই দিছে নহ'লে বহুত জোপোহা হৈ যায় যে আৰু এইডাল হৈছে নেচেৰা ৰঙা নেচেৰা যে এইডাল ৰঙা নেচেৰা চাওক লাগি আছে কেনেকৈ আজি চিঙিলে আছিলে কিন্তু গছত তলত লাগি আছে এইডাল হৈছে নেমু গোল নেমু কিমান সৰু চাওক খাই কেনেকুৱা লাগিব নাজানো ডাঙৰ হোৱাই নাই খলে খাব লাগিব আৰু এইটো হৈছে জলকীয়াৰ পুলি চাওক লাষ্ট টাইম ধনিয়া আনোতে ধনিয়াৰ মাজত এনেকৈ জলকীয়াৰ পুলিটো পাইছিলোঁ আনি ৰুই দিছোঁ এতিয়ালৈকে কিন্তু মৰা নাই চাগে বাচিব আৰু অলপ আদাৰ পাত কৰিছে আদাৰ পাতবিলাকেৰে সৰু মাছ বনালে খাই বিৰাট ভাল লাগে এয়া আদাৰ পাত বিনেই ৰুইছোঁ একচুৱেলি মই বিন খাই বহুত ভাল পাওঁ বিন আৰু নেচেৰাটোৱে বেছি কৰি খেতি কৰা গৈছে এয়া চাওক সৰুকৈ নেচেৰাবিলাক ওলাই আছে এয়া বিন লাগি আছে আৰু এয়া কি চাওক মই ৰুবৰ কাৰণে আনিছোঁ বাচ্চাকেইটা আৰু শুই আছে মই ভাবিলোঁ খোৱাত কৰি এইখিনিয়ে ৰুই দিওঁ একচুৱেলি নহৰু বেছিকৈ আনিছিলোঁ তো বেছিকৈ নহৰু আনিলেতো কেতিয়াবা গজালি মেলি দিয়ে আৰু এতিয়াতো চব বস্তু ৰোপণৰ টাইম ন তো নহৰুবিলাক এনেকৈ গজালি মেলিছে এই নহৰুৰ পাতটো ওলোৱাৰ পিছত আলুৰ চাটনি হওক কিবা চাটনি হওক তাৰ লগত দিলেতো বহুত টেষ্টি লাগে সেইকাৰণে মই ভাবিছোঁ ইয়াৰ চাইডে য'ত খালী ঠাই আছে তাতে এনেকৈ এইবোৰ খুচি দিম আৰু কেইদিনমানৰ পিছত নহৰুবিলাক ওলাই যাব ৰাতিও ধনিয়া আনিছিলোঁ চাওকচোন ধনিয়াৰ শিপাবিলাক ইমান ধুনীয়াকৈ আছে সেইকাৰণে ভাবিছোঁ ৰুই দিওঁ যদি আৰু হয়
তেতিয়াহ'লে ইয়াৰ পৰাই মই ধনিয়া খাব পাৰিম। এনেকৈ য'ত য'ত খালী আছে সেইবিলাকত মই এইবিলাক এনেকৈ ৰুই দিম, খালী ঠাইবিলাকত। গোটেইটো কাৰ্টুনটো ভৰ্তি হোৱা নাই, তাৰে মাজে মাজে 2-এটা নহৰু দিব পাৰিম। এই নহৰু ঠাৰিবিলাকত ইমান ধুনীয়া ধুনীয়া শিপা আছে চব। এইখিনি ৰুই দিলে যেতিয়া হয় খাব পাৰিম, হ'লেতো হ'ল, আৰু নহ'লে আৰুতো উপায় নাই, কোনো কথা নাই। এবাৰ ট্ৰাই কৰি চোৱাত কি আপত্তি। আৰু মই জানাত হ'ব, আগতে মই এনেকৈ পালেং শাক আনিলে মূৰবিলাক ৰুই দিছিলোঁ, তো হৈয়ে যায়। তো এইখিনি মই এতিয়া ৰুই লওঁ। ইমান ধুনীয়াকৈ গজালি আহিছে, বেছিদিন নালাগে, পাত খাব পৰা হ'মেই। য'ত য'ত খালী ঠাই আছে মই তাতে সেইকেইটা ৰুই দি যাম। আৰু এয়া হ'ল পিঁয়াজ পাত, পিঁয়াজ পাতৰ কাষতে দি দিওঁ। এই ছিজনটোত বহুত ভাল লাগে, য'তেই যি ৰোৱা যায় চবেই গজালি মেলে ন, তো ভাল লাগে এই ছিজনত। এয়া মই কিমানখিনি আনিছিলোঁ, প্ৰায় অলম'ষ্ট ৰোৱা শেষেই হৈ গ'ল, আৰু অলপ বাকী আছে। এইখিনিও একেলগে ৰুই দিম এইটো কাৰ্টনত। এনেকৈ মাজে মাজে সোমাই দিছোঁ, এনেওতো বেছি ঠাই নালাগে ন নহৰুৰ কাৰণে, অলপ অলপ স্পেচতে হৈ যাব। একচুৱেলি মই নহৰুৰ পাতটো খাই বিৰাটেই ভাল পাওঁ। আলুৰ চাটনি, মাছৰ চাটনি চবৰ লগত দিলে বহুতেই ভাল লাগে। ওপৰত বাট কৰি অলপ তলত খেতি কৰা গৈছে। এইডাল শেৱালিজোপা ধুনীয়াকৈ ফুলি আছে, লক্ষ্য বা কৰিছেনে নাই। এইডাল হৈছে শেৱালি, এইডাল লিচু 2-3বাৰ লাগিলে, খালোঁ। এইডাল ছজিনা হয়, কিন্তু কেতিয়াবা পাৰিব নোৱাৰি ৰৈ যায়। সেইডাল তলত নেমুডাল হৈছে ঠিকেই, কিন্তু নেমুডালৰ ইমান সোৱাদ নাই, গৰমত চৰ্বত খাবৰ কাৰণেহে। বহুত গুটি আছে, ইমান গুটি থকা নেমু খাই ভালো নালাগে। সেইডাল অমিতা, ইয়াত এইডাল অমিতা, সেইবিলাক কচু, এনেকৈ অলপ চলপ খেতি কৰিছোঁ, নকৰা নহয়। মই যিমানটোমান ধনিয়াৰ শিপা আৰু নহৰুৰ গজা নহৰু আনিছিলোঁ, সেইখিনি মোৰ অলম'ষ্ট ৰোৱা হৈয়ে গ'ল। আশা কৰোঁ আপোনালোকে মোৰ সৰু বাগানখন চাই ভালেই পাইছে। এইখিনি ধুনীয়াকৈ এটা ছাইডৰ পৰা এনেকৈ লাইন কৰি ৰোৱা গৈছে। এয়া আৰু এইফালে এইফালে ধুনীয়াকৈ লাইন কৰি দিয়া গৈছে। এইখিনিতো আৰু ইলাইচিয়ে নাজানো কেতিয়া ফল দিয়ে, এতিয়ালৈকেতো পাতবোৰে ডাঙৰ হৈ আছে। আশা কৰোঁ আপোনালোকে মোৰ সৰু বাগানখন চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।